ভিডিপি কি কাম গঠন কৰা হ'ল আৰু ইয়াত জনসংখ্যা ভিত্তিক ভিডিপি যিটো ৰুল মতে জনসংখ্যা ভিত্তিক ভিডিপি হয়। ইয়াত দেখা গ'ল যে জনবসতি অঞ্চল ক্ৰাইম নিৰ্মূল কৰাৰ ক্ষেত্ৰত ভিডিপি দুটাকৈ গঠন কৰিবলগীয়া হ'ল, যাতে প্ৰত্যেকটো নাগৰিকে ক্ৰাইমমুক্ত হ'ব পাৰে আৰু সুস্থ সমাজ গঢ়িব পাৰে। তাৰ কাৰণে মাটিপাৰা দক্ষিণ বুলি নতুন এটা ভিডিপি গঠন আৰু মাটিপাৰা দক্ষিণ দুটা ভিডিপি গঠন। থেংক ইউ।